হাই ফ্ৰেণ্ড, MNB ব্লগলৈ মই স্বাগতম জনাইছোঁ। মোৰ অন্য এটা ব্লগ মই বনাব গৈ আছোঁ। এইটো খুব চিম্পুল হয়। মই শিৱসাগৰ টাউনলৈ যাম। এতিয়া টাউনলৈ যাওঁতে মই আৰু ক'ত ক'ত যাম আপোনালোকক দেখাই যাম। লগতে আৰু এটা এই ব্লগটো স্পেচিয়েল এটা বস্তু থাকিব। সেইটো হৈছে আপোনাৰ বিশ্বৰ ভিতৰতে অন্যতম এখন দলং আপোনালোকক দেখাই যাম, যিখন আমাৰ শিৱসাগৰতে আছে। সেইটো আমাৰ গৌৰৱৰ কথা। আহক আপোনালোকো মোৰ লগত উপভোগ কৰক এই ব্লগটো। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এয়া আমি আহি আছোঁ। এতিয়া দিখৌ দলঙত উঠিছোঁ। যিখন দলঙৰ কথা কৈছোঁ সেইখন দেখাম আপোনালোকক, চাব। এইখন দলঙৰ কথা কৈছোঁ, যিখন আমাৰ পুৰণা দিখৌ দলং, কপিকলযুক্ত দলং হয়। আমি ওচৰৰ পৰা আপোনালোকক মই দেখাম ভিডিঅ'টো। আপোনালোকে চাব এতিয়া কেনেকুৱা অৱস্থাত আছে। আমাৰ শনি মন্দিৰ হয়। শনি মন্দিৰ যিটো আগতে আপোনাৰ শিৱদৌলৰ প্ৰাংগণত আছিলে। তো যিহেতু ঐতিহাসিক ক্ষেত্ৰত স্থান পাবৰ কাৰণে শিৱদৌল, তাৰ পৰা সকলো মানে পিছত যিবিলাক মানে তাত বনোৱা হৈছিলে, শিৱদৌলৰ প্ৰাংগণত যিহেতু শনি মন্দিৰ, ৰাম জানকী মন্দিৰ, এনেকুৱা ধৰণৰ যিবিলাক মানে পিছত তাত স্থাপন কৰা সকলো স্নানযুক্ত কৰা হ'ল। দলংখনৰ মই সোঁমাজতে আছোঁ। মই অকণমান আগলৈ দেখাম আপোনালোকক যে দলংখন মানে খোজকাঢ়িব পৰা অৱস্থাটো নাই। এতিয়া আপোনাৰ ধৰক মাজতে একদম ভাগি গৈছে দলংখনৰ। কিন্তু যিহেতু এতিয়া আমি যিহেতু লণ্ডনত যাওঁ এনেকুৱা কপিকল দলং চাবলৈ, তাতে আপোনাৰ কি ধুনীয়াকৈ ৰাখিছে দলং। চবেই আমি পৰ্যটন ক্ষেত্ৰ হিচাপে কপিকল দলং চাবলৈ যাওঁ। কিন্তু আমাৰ ইয়াতোতো বহুত বাহিৰৰ পৰা মানুহ আহিলে হয় এই দলংখন চাবলৈ। কিন্তু দলংখন এতিয়া যিটো জৰাজীৰ্ণ অৱস্থা দেখিছোঁ, দেখি সঁচাকৈ দুখ লাগিছে। আমাৰ এইবিলাক বস্তু যদি আমাৰ চৰকাৰে অকণমান গুৰুত্ব দিলে হ'লে আমাৰ পৰ্যটন ক্ষেত্ৰখনতো বহুত উন্নতি হ'লহেঁতেন আৰু শিৱসাগৰখনো ডেভেলপ হোৱাত কোনো মানে ৰখাব নোৱাৰিলে হয়। গতিকে দলংখনৰ তলৰ যিটো কাঠৰ এইবিলাকতো ভাগিয়ে গৈছে, দেখি বহুত বেয়া লাগিছে। মই দলংখনৰ সোঁমাজতে আছোঁ এতিয়া। এইখন দলঙে আপোনালোকক মই দেখাব বিচাৰিছিলোঁ, কিন্তু ভাবিলে আচৰিত নহয়নে? এইটো কিমান বছৰৰ আগতে আপোনাৰ কপিকলযুক্ত এখন দলং বনাইছিলে, যিটো বিশ্বৰ অন্যতম এখন দলং বুলি ক'ব পাৰি। তো শিৱসাগৰ হেন জেগাতে আমাৰ এইখন দলং থাকিও আমি যে আজি সংৰক্ষণ কৰি ৰাখিব পৰা নাই, সেইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যৰ কথা। এয়া আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে লিখা আছে, ষ্টাম্প মৰা আছে 1935 চনতে। এইটো আপোনাৰ ধৰিবলৈ অকণমান দিগদাৰ হৈছে, তথাপিও মই চাই দিছোঁ। ব্ৰেথৱেট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰিছিলে। আৰু এই নিৰ্মাণ কৰা এই দলংখন যে বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ এক মানে লেখত ল'বলগীয়া নিদৰ্শন আছে কিন্তু দেই। কিয়নো এই দলংখন মানে তুলনা কৰা হয় আপোনাৰ যেনেকৈ আমাৰ টেমছ নদীৰ বিখ্যাত লণ্ডন ব্ৰিজ অথবা কলকাতাৰ হুগলী নদীৰ ৰবীন্দ্ৰ সেতুৰ সৈতে কিন্তু তুলনা কৰে এই দলংখন। কিয়নো যাতায়াতৰ ধৰণ আৰু নিৰ্মাণশৈলী একদম মানে সেই দুখন দলঙতকৈ অকণমান মানে নতুন ৰূপ দিয়া হৈছে, যদিও মানে একেই কপিকলযুক্তই হয়। এইখন আপোনাৰ আৰু এটা মানে বিশেষকৈ আপোনাৰ আৰু এটা এইটো মানে আমাৰ ভাল লগা কথা, গৌৰৱৰ কথা যে এই ব্ৰিজখন মানে কি হয়, যেতিয়া মানে ব্ৰিটিছৰ দিনত বিখ্যাত অভিযন্তা হৰিপ্ৰসাদ বৰুৱাই এই দলংখন কাৰিকৰী দিশটো তদাৰক কৰিছিলে বুলি আমি মানে যিহেতু কিতাপে পত্ৰই পাইছোঁ। সেইদৰে কালুগাঁৱৰ যদুনাথ ওজাইও দলংখনৰ সমস্ত আয় ব্যয় এইবিলাক সমস্ত মানে চাইছিলে, মানে ব্ৰেথৱেট কোম্পানীৰ হৈ মানে তদাৰক কৰিছিলে। এই দুজন অসমীয়া জড়িত থকা দলংখন সঁচাকৈয়ে আমাৰ কাৰণে গৌৰৱ হয়। কিন্তু দলংখন যে আজি এই অৱস্থাৰ মানে এই পৰিণতি হৈছে, মানে জৰাজীৰ্ণ অৱস্থা যিটো হৈছে, সঁচাকৈ দুখনীয়। দুজন অসমীয়া ব্যক্তি জড়িত থকা দলংখন চাওকচোন বাৰু, আজি কিয় এনেকুৱা ধৰণৰ হ'বলৈ পাৰিছে বাৰু। যদি এই দলংখন যদি আমাৰ ভাৰতত বা অসমত নাথাকেই বেলেগ দেশত থাকিলে হ'লে, আপোনালোকে অকণমান অনুভৱ কৰকচোন, মানে কেনেকৈ থ'লে হ'লে বাৰু।
আমি আশা কৰিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন যিমান সোনকালে পাৰে মেৰামতি কৰি এই পৰ্যটকৰ কাৰণে মুকলি কৰি দিব। নহ'লে যে এই দলংখন এইদৰে জহি খহি যে এদিন আপোনাৰ দিখৌ নদীতে যাব সেইটো আপোনাৰ নিশ্চিত হৈছে আৰু মানে এতিয়াই দেখিছোঁ মানে বহুত ভাগি ছিগি এইবিলাক দেখিছে আপোনালোকে মানে বহুত বেয়া অৱস্থা শোচনীয় অৱস্থা হৈছে আৰু এইদৰে থাকিলেতো এদিন দিখৌ নদীতে যাব সেইটো নিশ্চিত আৰু সেয়ে যিমান সোনকালে পাৰে তেখেতে এই কথাটো গুৰুত্ব সহকাৰে লৈ আমাৰ এই দলংখন সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ যাতে সোনকালে পদক্ষেপ লয় তাৰ বাবে মই আহ্বান জনাইছোঁ। এতিয়া দিখৌ দলঙৰ পৰা আমি লাহে লাহে আগবাঢ়িছোঁ আমাৰ শিৱসাগৰ টাউনৰ ফালে আমলাপট্টিৰ পাৰ হৈ আপোনাৰ ইয়াত চেণ্ট্ৰেল মাৰ্কেটৰ সমীপতে আছে আপোনাৰ এইখন ইণ্ডাষ্ট্ৰিয়েল আৰ্ট বুলি ইয়াতে আপোনাৰ সকলো ধৰণৰ মিউজিকৰ বাদ্যযন্ত্ৰ আদি পোৱা যায়। মই আজি চাবলৈ আহিছিলোঁ এযোৰ নেগেৰা পাম বুলি কিন্তু মোৰে কপাল বেয়া নেগেৰাটো এতিয়া নাই বুলি কৈছে তেখেতে নেগেৰা নেক্সট সপ্তাহত আহি পাব বুলি কৈছে। তো ইয়াতে ইয়াৰ আপোনাৰ মিউজিকেল যিবিলাক বাদ্যযন্ত্ৰ বহুত ৰিজনেবল প্ৰাইজত পোৱা যায় দোকানত এইখন দোকানৰ আপোনালোকে নামটো মই আকৌ এবাৰ কৈ দিছোঁ ইণ্ডাষ্ট্ৰিয়েল আৰ্ট ইয়াতে আপুনি শিৱসাগৰ আপোনাৰ চেণ্ট্ৰেল মাৰ্কেটৰ সমীপতে আছে। এতিয়া অকণমান আপোনাক দোকানখনৰ অকণমান মই বাদ্যযন্ত্ৰ কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ আছে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। নেগেৰা যিহেতু নেপালোৱে আমি এতিয়া দলমুখ চাৰিআলিৰ ফালে আগবাঢ়িছোঁ। দলমুখ চাৰিআলি হৈ পিনি আমি যিহেতু যাম তো দলৰ আগেদিয়ে যাম গতিকে অকণমান আপোনালোকক চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে আমাৰ তিনিজনাই দল আছে ইয়াতে শিৱদৌল বিষ্ণুদৌল দেৱীদৌল অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক আৰু মই এই দৌলক লৈও এটা ব্লগ বনাম আৰু শিৱসাগৰ পুখুৰীক লৈও এটা ব্লগ বনাম যিহেতু একেটা ব্লগতে গোটেইখিনি কৰাটো সম্ভৱ নহয়। আপোনালোকে মোৰ এনেদৰে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব যিহেতু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকলৈ যাতে ন'টিফিকেশ্যন যায় লগতে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব। ধন্যবাদ।